তো হেল্ল' গাইজ, কি খবৰ? তো আশা কৰিছোঁ সকলোৰে ভাল। তো আজি এটা বিশেষ টপিক ক'ব পাৰিছোঁ। আপোনালোকেতো চবেই গমেই পায়েই, সকলোৱে গম পায়। তো আপোনালোকে ইতিমধ্যে গম পাইছেই চাগে, অসমৰ এজন জনপ্ৰিয় অভিনেতা কিশোৰ দাস, তেখেত এটা বিশেষ বেয়া বেমাৰ বুলি ক'ব লাগিব, যিহেতু কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে আৰু তেওঁ এতিয়া বৰ্তমান স্বাধীন অৱস্থাত আছে। তো তেওঁৰ অভিনয়ৰ কথা ক'বই নালাগে। তেওঁ খুব কম সময়ৰ ভিতৰতে অসমৰ ৰাইজৰ হৃদয়ত স্থান ল'বলৈ সক্ষম হৈছে। তেওঁ এনেকুৱা এজন প্ৰতিভাশালী জনপ্ৰিয় অভিনেতা আছিল। তেওঁ খুব কম বয়সতে এই বেমাৰটো কৰ্কট বেয়া বেমাৰ বুলি ক'ব। কি কৰিম এতিয়া, সকলো ভগৱানে লীলা হয় নহয়, আপুনি এটা কওকচোন। অসমৰ সকলো শিল্পী সমাজে তেওঁক সহায় কৰিছে। তো যদি আপুনিও কৰিব বিচাৰে তেন্তে স্ক্ৰীনশ্বটখন ওপৰত দি দিছোঁ, চাই লওক আৰু আপোনালোকক সহায় কৰিব পাৰে। আৰু চিন্তা কৰিবলৈ দৰকাৰ নাই, এখন তেওঁৰে হয়। তেওঁৰ বাবে বহু লোকে ফেচবুকত প'জো কৰিছে। তো ক্লিপ এটা মই দেখুৱাই দিছোঁ হস্পিটেলৰ। কিশোৰ দাসৰ বিষয়ে কিছু কথা জুবিন দাই কৈছে, চাই লওক। জুবিন দাৰ ক্লিপ এটা মই দেখুৱাই দিছোঁ। আমাৰ উদীয়মান নতুন আৰ্টিষ্ট কিশোৰ দাস মোৰ টিমত ফুটবলো খেলিছিলে। সি অসুস্থ হৈ আছে, অকণমান জটিল ৰোগত ভুগি আছে। চ' আমি তাৰ কাৰণে যিমান পাৰোঁ আমি আৰ্থিক সাহাৰ্য আমি সংগ্ৰহ কৰিছোঁ নিজৰ ফালত, নিজৰ ভিতৰত যোনে যিমান পাৰে দিছোঁ। কিছুমানে মিডিয়াত ভুলকৈ কৈ আছে, ছ'চিয়েল মিডিয়াত, যে গোটেই দায়িত্ব মই লৈছোঁ বুলি। অকলে মই ল'ব নোৱাৰোঁ। যিমানখিনি পাৰোঁ মই চাম, জয়ন্তও চাব। ক্লিপকেইটা আপোনালোকে দেখিলে, তো ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, আৰু যদি সহায় কৰিব বিচাৰে কৰিব পাৰে। ভিডিঅ' যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক, আৰু বেলেগ ক'ব লগা একো নাই। তেওঁ অতি কম সময়ৰ ভিতৰত আমাৰ বাবে সুস্থ হৈ আহিব।